Hey guys, Assalamualaikum Namaskar. Welcome back to my channel. আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আলহামদুলিল্লাহ ময়ো ভালে আছোঁ আপোনালোকৰ যোৱাৰ কাৰণে ঠিক আছে ফাইনেলি মোৰ বাৰ্থডে মান্থ এইটো তো বাৰ্থডে উইক আৰম্ভ হৈ গৈছে এণ্ড য়েছ আজি বোলে শবনম বাহঁতে মাতিছে মোক মানে মই ফাৰ্ষ্ট ভাবিলোঁ কি আজি ছানডে ন মানে শবনম বাৰ ফেমিলি মানুহ আহিছে অলপ তো মই ভাবিলোঁ কি এইটো ছানডে চাগে নহয় অহা ছানডে হ'ব চাগে পেহী কোৱা মতেদি এইটো ছানডে নকৰি কিনে তো বাৰ্থডে পষ্টপন হ'ব চাগে অহা ছানডে কৰি দিম তো মই ভাবিলোঁ হয় চাগে অহা ছানডে কৰিব বাট নাই যিহেতু মানুহ থাকিলে থাকিব বোলে একো প্ৰব্লেম নাই ইছ্যু নাই বোলে কমফৰ্টেবল চ' সেইকাৰণে আজি বাৰ্থডেটো চেলিব্ৰেট কৰি দিব বোলে অলপ আগত কল আহিলে সেইকাৰণে মই ফটককৈ ব্লগটো আৰম্ভ কৰি দিলোঁ তে য়েছ মই এতিয়া অলপ পিছত ৰেডি হ'ম তাতে কি কৰিছে কি কৰি থাকে মইতো নাজানো সিহঁতে যদি ব্লগ কৰিছে তে অভিয়াছলি মই ক্লিপছটো ইয়াতে এড কৰি দিম আৰু য়েছ কোন কোন আহে কোন কোন নাহে তাতে গ'লে মই দেখা পাম মানে লগ পাম গম পাম কোন আহিছে কোন অহা নাই তাৰ কাৰণে ব্লগটো আগলৈ চাই থাকিব এণ্ড য়েছ অলপ পিছত মই অলপ দেৰি পিছত মই ৰেডি হ'ম আৰু খানাও অৰ্ডাৰ দি দিলোঁ হঠাৎকৈ যিহেতু ক'লে ফোন কৰি কিনে মই অৰ্ডাৰ দি দিলোঁ বাকী যি অলপ চলপ বস্তু কিনিব সেইখিনি কিনিব লাগিব যাই কিনে চাওঁ মেনাজ আৰু আচমাক চাগে পঠাই দিম আচমা যদি আহে পঠিয়াই দিম আৰু বাছ সেইখিনিয়ে ব্লগটো চাই দিবা গ'লে কৰিব পাৰোঁ নিচিনা তোক নেদেখাওঁ এতিয়া টেনশ্যন দেখালেতো তোর মারে নেদেখাওঁ কিন্তু এই আহিছে গাইজ ল'ব কাৰণে নেদেখাওঁ চ' গাইজ মইতো ৰেডি হৈ গ'লোঁ দেখিলে ৰেডি হৈ কেনে গ'লোঁ খানাৰ যোনখিনি পেণ্ডিং আছিলে ল'ব কাৰণে মানে খানাখিনি মই কৈছিলোঁ ন সেইখিনি মই ল'লোঁ আগতে বনাই থ'ব দিছিলোঁ তেওঁলোকে বনাই থ'লে সেইকাৰণে লৈ আহিলোঁ খোৱা বস্তুখিনি ক'ল্ড ড্ৰিংকছটো মেহনাজৰ পেহাই গৈছিলে ক'ৰবাত ক'ল্ড ড্ৰিংকছ নাপালোঁ সেইকাৰণে সিহঁতক পইচা দি দিছোঁ আনিবৰ কাৰণে বাকী ফ্ৰাইড ৰাইচ চাওমিন আলু চপ আৰু কি ল'লোঁ চিপছ ল'লোঁ হাঁ চ' এইখিনিয়ে লৈ কেনে আহিলোঁ এণ্ড য়েছ পেহীহঁতো এতিয়া ৰেডি হৈছে শবনম বা গ'ল ৰুমত ৰেডি হ'বৰ কাৰণে জেনাব আহি আছে অফিচৰ পৰা মাইনাৰ বোলে গা বেয়া সেইকাৰণে আজি আহিব কাৰণে নোৱাৰিলে দেখা পাব নেক্সট লগত আৰু মাইনা আচমা সেইকাৰণে আহিব নোৱাৰিলে আচমাটো অকলে আহিব নোৱাৰে মাইনাৰ গা বেয়া কাৰণে মাইনা আহিব নোৱাৰিলে কাৰণে আচমাৰ লগত আহিব কাৰণে নোৱাৰিলে বাকী জেনাব আহি আছে অফিচৰ পৰা তাই জইন কৰিব আৰু ৰেবা পেহী শবনম বা লিজা বা ইহঁত মানে মিলি কেনে কৰিব আৰু তাই গেছ ব্লগটো চাই দিব আগলৈ চ' গাইজ মোক এতিয়া সজাই আছে নেকি মই আইলাইনাৰ লগোৱা নাছিলোঁ আইলাইনাৰ লগাই দিলে মোক মেহনা আছে Shabu. Oh my goodness. Oh my god, Sounds princess treatment. Zoino. Princess treatment. আমি সবে আজি white পিন্ধিছোঁ white. White. Because theme is white. এইকাৰণে. So crown পিন্ধাই দিলে মোক কি কৰিলি? এটা ডিজার্ভ না করে What the hell is going on? crownটো পিন্ধি কিনে যাম না what a compliment. crownটো তাতে পিন্ধাই দিম Very good. not deserve this. মোক গাইজ বটলা কৰি দিলে অ'কে গাইজ লগ পাইছোঁ মই এতিয়া চাম So ডেক'ৰেশ্যন we are going guys, bye bye. You stay here. Huh? Coming.
বেউদাই লিখিব আৰু ভাল হয় মিঠা অলপ খাই অলপ খাব অলপ খাব চুগাৰ আছে যে মই খাই এটা মেনা যা যায় না और ये मैं जुम ची मैं चिंगमर लॉट खाई दिलु অলপ খা বলটা দিয়া এটো লৈ যা তো গাইস আমি এটা কেক খাম ইয়াফলিনার বার্থডে কৰিলে বোলে সব में ए खुदी पाइसे की होल बुझा सब कुछ होने के बाद ये लास्ट में आई है बोला आई एम द रावण चलो दिया मैं बोल तो दिया লৈ ভাল লাগছে আরেকবার কোয়া आई एम द रावण গিলাস লজা এটা হেট ৰুমলে যাম বল মই এইটো ৰুমত চিপ চাপ বনাইছো সো চকনা উইথ কোল্ড ড্রিঙ্কস নট উইথ আগ্রা বগরা বস্তু we are sheriffs collecting garbage ইয়াফলিনা বলি চিপস কিনি মিক্স করনা কৰিছো সো লিজা মাহিক দিবা আৰু না সেভন আটা কোল্ড ড্রিঙ্ক লৈ আনছুন মামা এই মাছে তোমাক তাতে যোৱা সো গাইস আমি এটা খাব লৈছো কোল্ড ড্রিঙ্কস চিপ চাট তাৰপিছত আমি কি খাম ডিনাৰ ডিনাৰ কি দিয়া মই ব্ৰেকফাষ্ট খাম দে হ'ব খুদিবা বেছি আছে নেকি কমাই দিবা ব্লগিং কৰ এটা বাড়ি বেলেগ কোন ফোন কই এই কি থৈ দিছো বাড়ি ওলা অবাৰ বাই ভাই সাবিবি আমি এফালে নাযাবা চুলি ফেলে নাযাবা কোলে তই মই এখন কালি এইবোৰ মই দেখাই থাকিম অলপ অলপ লৈ চামুচ আনা নাই যে হাতেৰে কাট ও তোক চামুচ লাগে পেকেট ওলাম দে বুঝ তোৰ কাৰণে মোৰ আপৰ চামিন কৰিছে তোৰ বহুত জায়গা লৈছে বুঝ মই দেখিছো আল্লাহ ইমান ডাঙৰ মাছটো বাগা হা ৰয়েলৰ জায়গা হ'ব আতে পেহি বাকি আছে ব্লগ কিবা কৈছিলো নেকি মই দুটামান গিফ্ট বাকি আছে বুলি আপুনি কৈছিলে মই নিজ খানেৰে শুনিছো আপুনি শুনিলে নহ'ব নহয় শুনিছা নাই শুনা কিবা শুনিছা কাক শুনিছা ন কি দুটামান ক্লাইণ্ট পেটি আছিল কৈছিলে গাইস এই মানে এনেকৈ চিম্পিতি এই পাদা কুইনক আপোনালোকে ইগনোৰ কৰকচোন এই যে এই একো কাম নাই এই খালি পাদা কাম যোনে পাদা কোন কৈছে সেইটো মোৰ ছোৱালী হয় দেই ये मेरा कल्चर है एंड यहाँ हमारी गिफ्ट सेशन हो रही है अभी गिफ्ट सेशन हाथ हो रही है এইটো হৈছে আপোনাৰ বিছনা চাদৰ এইটো হৈছে আপোনাৰ লুংগি এইটো হৈছে আপোনাৰ পেটিকোট গোটেইকেইটা লেবা আৰু মই মিলি আৰু জ্ঞান আছে হে 50 আৰু বাকি আছে নকই বেলেগ কিন্তু বাকি আছে মই পাব লাগিব ক'ত দিলে গাইস একবাৰ বিয়াত দিম আমি 150 টকীয়া শাৰী পাম নাই তাই বিয়াত আমি 150 টকীয়া শাৰী স্টার্ট করো না গ্যাস করা ওকে এটা থেকে চেইন বা ব্রেসলেট জানি তুমি খুলি চাও রেবা রেবা all credit goes to Reba Lady Dawn ও বাইরে পিনা হচ্ছে মানে লাস্ট কাৰণ তাই বেগ আৰু চেন্ডেল এভেইলেবল মানে হিচাপ নাই সো তাই এনেকুৱা এটা বস্তু দিও আৰু তাই আৰু ব্ৰেসলেট আঙুঠি বহুত মই কৈছো তাই ভৰিত পিন্ধা এই পায়েল নাই সে তাই ও সিম্পল দিছো কিয় সিম্পল পিন্ধিও তাই ভাল পাব ইয়ারিংস এন্ড অল ইয়ারিংস নাজানো না জানি এন্ড ইউনিক গিফট দিয়া হইছে চুপ থাক বেছি কথা নকবি এইটো নাই সাপোর্ট সিস্টেম হয় লাটিনা সাপোর্ট সিস্টেম হয় সাপোর্ট সিস্টেম মানে পলিশ আছে গেমস it's fine then দিছে দেখো দিছে এটো এই আম্মু কান্দি আছে লৈ আছো সেটা সিজাক লয়া নেল পলিশ সিজাক লয় then already put that in the left my body is লৈ এইকেইটা আপোনাৰ বিয়াৰ ৰিং হা इतना भी सच नहीं बोलना था আও দিয়ক আপোনাৰ কি বেছি চিন্তা নকৰিব আনি আছে না আরে না
ring নাই এতে মই নিজে দিছো কি কৰিছা ring अरे रिंग खो गई ring আৰু আছে আচ্ছা হ'ব চাই নিছি আৰু দুটা এনে তিনিটা ring চাৰিটা চাইডা কিটা আছে ব্লাউজ আছে এইটো কাপোৰ হয় কিবা কাপোৰ হয় মানে জানো চাই ল'ব এতে আছে এইটো পেনিয়াৰ আমি এইবিলাক বস্তু দিদি আৰু চন্দনা মিলাই দিছো বাৰে দিনাখন পিন্ধিবি ধুনীয়া লাগিছে আমাৰ দিনা পিন্ধি কিয় হয় দেখাই দে তাকলে वाह वो लॉन्ग भी संभाल গাইজ বস্তুবোৰ এনেকা পেলাইছে যেন কোনোবাই চুৰ কৰি লৈ যাব গাইস এইখিনি আমি জেনেবৰ বাৰ্থডে ইউজ কৰিম বিকজ আমাৰ কিনা পইচা নাই সো এইখিনি আমি বেয়া আছে উই আৰ সো কল ভিকাৰিজ গাইস এইখিনি গোল্ডেন পইচা আহি পাই সো হোয়াইট खोई हुई रिंग मिल गई थैंक यू so much